নমস্কাৰ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত কেশৱ হাজৰিকা ছাৰৰ স্মৃতিস্বৰূপে এই 10 দিনীয়াকৈ আমাৰ কলেজত এটা নাটকৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু তাৰ উপলক্ষে আজি সামৰণি অনুষ্ঠান হিচাপে 2খন নাটক, এটি মূকাভিনয় আৰু এটি আলেখ্য প্ৰদৰ্শন কৰা হৈছিল। প্ৰাক্তন ছাত্ৰী হিচাপে ময়ো মহাবিদ্যালয়ত উপস্থিত আছিলোঁ আৰু উপভোগ কৰিছিলোঁ 2খনকৈ নাটক লগতে এটি মূকাভিনয়। আপোনালোক সকলোলৈকে এই কিছু সৰু সৰু অংশ মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই যথেষ্ট ভাল পাব। অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলন আৰু নটৰাজ বন্দনাৰ দ্বাৰা উদ্বোধন কৰা হয়। আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় শ্ৰীযুত নীৰেণ সমাপাঠক ছাৰ, প্ৰণৱজ্যোতি বৰা ছাৰ, বিপিন ওজা ছাৰ, ৰমেন শৰ্মা ছাৰ আৰু আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সমীৰণ আটাইকেইজনে ভাগ লৈছিল। তেওঁলোক তেতিয়া আমাৰ ইয়াৰে ছাত্ৰ হৈ আছিল। নাটককেইখন চাই সঁচাকৈ বহুত ভাল লাগিল আৰু সকলো প্ৰশিক্ষাৰ্থীৰে যি আগ্ৰহ আৰু অভিনয় সেয়া সঁচাকৈ প্ৰশংসনীয়।